মাধৱদেৱে সৃষ্টি কৰা প্ৰতিমাবিধ কি? মাধৱদেৱে সৃষ্টি কৰা প্ৰতিমাবিধ হৈছে গুৰু প্ৰতিমা। মাধৱদেৱৰ বিৰচিত প্ৰথম নাটখন কি? মাধৱদেৱৰ বিৰচিত প্ৰথম নাটখন হৈছে অৰ্জুন ভঞ্জন। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ডটো অনুবাদ কৰিছিল। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ গ্ৰন্থখন হৈছে নামঘোষা। বনকুঁৱৰী কবিতাটো প্ৰকাশিত হৈছিল ক'ত? বনকুঁৱৰী কবিতাটো প্ৰকাশিত হৈছিল জোনাকী আলোচনীত। বনকুঁৱৰী কবিতাটোৰ ৰচক কোন? বনকুঁৱৰী কবিতাটোৰ ৰচক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। বাঁহীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ সমাষ্টিয়ে হৈছে বিন বৰাগী। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম ক'ত হৈছিল? পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হৈছিল উত্তৰ লখিমপুৰত। পদ্মনাথ গোহাঞিবৰুৱাৰ এখন ঐতিহাসিক নাটক কি? পদ্মনাথ গোহাঞিবৰুৱাৰ এখন ঐতিহাসিক নাটক হৈছে লাচিত বৰফুকন। পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত একমাত্ৰ পৌৰাণিক নাটকখন হৈছে বাণৰজা। পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত ঐতিহাসিক নাটকৰ সংখ্যা কিমান? পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত ঐতিহাসিক নাটকৰ সংখ্যা হৈছে 4খন। পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল? পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু হৈছিল 1946 চনত। হেম বৰুৱা কোন যুগৰ কবি? হেম বৰুৱা হৈছে আধুনিক যুগৰ কবি। হেম বৰুৱাৰ ৰচিত এখন কবিতা পুথি কি? হেম বৰুৱাৰ ৰচিত এখন কবিতা পুথি হৈছে মন ময়ূৰী। দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল ইংৰাজী গ্ৰন্থখনৰ ৰচক কোন? হেম বৰুৱা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত এখন শিশু উপন্যাসৰ নাম? মৰমৰ দেউতা। অন্তৰীপ উপন্যাসখনৰ লেখক কোন? অন্তৰীপ উপন্যাসখনৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া।
প্ৰহৰী গল্প সংকলনৰ লেখক কোন? প্ৰহৰী গল্প সংকলনৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া।